আসসালামু আলাইকুম। আমি আজি চাওঁতে ৰোজা 6টা গ'লগে। আল্লাহ আমাক 6টা ৰোজা 6টা তাৰাবি আমাৰ ভালে কুশলে আল্লাহ কৰিবলৈ তৌফিক দান কৰিছে। আমি সেইকাৰণে কৰিব পাৰিছোঁ। যিয়ে নহওক আমি আমাৰ নিচিনা কিমান ভাই ৰোজা ৰাখিব পৰা নাই, যদিও ৰাখিছে, বিদেশত আছে বা ক'ৰবাত আছে, সিহঁতে সময়মতে ইফতাৰ কৰিব পৰা নাই, কি খাইছে কি খোৱা নাই, সিহঁতৰ কিমান কষ্টটো হ'লেও ৰোজা ৰাখিছে। প্ৰথম দিন আমি যেতিয়া তাৰাবি পঢ়িব আহিছিলোঁ, ৰমজানৰ প্ৰথম দিন, তেতিয়া আমাৰ মছজিদ ঘৰত একেবাৰে মানুহে ফুল হৈ গৈছে। ফুল হৈ যোৱাৰ পিছত ছেকেণ্ড দিনো তেনেকুৱা হৈছে। নেক্সট দিনৰ পৰা মানুহ কমি গৈছে। কিয় জানো? প্ৰথম দিন ৰোজাটো ইমান সুন্দৰকৈ চবেই ৰাখিছে, তাৰপিছত আমাৰ ৰোজদাৰ যিবিলাক মানুহ সেইবিলাকো ৰোজাৰ পৰা লাহে লাহে আঁতৰি গৈছে। আৰু আমাৰ মছজিদতো তাৰাবিৰ সময়ত য'ত নেকি 5 লাইন 6 লাইন হৈছে, তাত 1 লাইন আমি জামাত পঢ়িবলগীয়া হৈছে। যিয়ে নহওক আল্লাহ তালাই চবকে বাকী যিখিনি ৰোজা আছে, ৰোজাখিনি কৰিবলৈ আৰু তাৰাবিখিনি পঢ়িবলৈ চবকে তৌফিক দান কৰক, আমিন। আৰু আমি আজি ইফতাৰৰ পাছত নামাজ পঢ়িলোঁ। নামাজ পঢ়াৰ পিছত আমি অলপমান বুট মাহ আৰু লগতে তিয়ঁহ আমি এইখিনি ভালকৈ হুজুৰে মিক্সাৰ কৰি আছে, আমি চবেই খাবলৈ বহি আছোঁ। হুজুৰে এয়া চাহ, হুজুৰ একবাৰ এইফালে চাই লওক, কেনেকুৱা হৈছে? ধুনীয়া হৈছে। এইটো চাহ আমি সৰু আমি য'ত নেকি যিমান ৰোজদাৰ আছে চবেই মছজিদত বহি অলপমান ইফতাৰ কৰিলেই আল্লাহ তালাই বহুত সৱাব দিয়ে বুলি কয়। কিন্তু এতিয়া আমাৰ মছজিদত ইফতাৰ খোৱা মানুহ নাই, ইমান ইফতাৰ আহিছে, আমাৰ খোৱা মানুহ নাই। কিন্তু আমি এই সৰু এইকেইটাই আমাৰ ৰোজা ৰাখিছে, এইকেইটা চাওক, এইকেইটা ল'ৰাই আজি 6টা ৰোজা ৰাখিলে। তাৰ ভিতৰত মছজিদত ঘৰৰ পৰা ইফতাৰ লৈ আহি পিনে আমাৰ লগত একেলগত ইফতাৰ কৰে, মছজিদত নামাজ পঢ়ে। ইহঁতৰ কাৰণে যোনে যোনে ভিডিঅ'টো চাই চবেই দোৱা কৰিব যে আল্লাহ তালা সিহঁতক বাকী ৰোজাখিনি ভালকৈ কৰিব পাৰে আৰু সিহঁতে যে ভালকৈ নামাজ শিকিব পাৰে, তাৰ কাৰণে চবেই দোৱা কৰিব। আৰু এয়া আমাৰ কাৰণেও দোৱা কৰিব, আমিও দোৱা কৰিম ইনশাআল্লাহ, বাকী ৰোজাখিনি যে আমি ভালে কুশলে কৰিব পাৰোঁ। আৰু ইমান ঠাণ্ডা দিছে আল্লাহ, য'ত নেকি গৰমৰ কাৰণে আমি তাৰাবিৰ নামাজ পঢ়িব পৰা নাই, কিন্তু আমি ফেনো নালাগে এইকেইদিন আমি তাৰাবি পঢ়িছোঁ, কিন্তু ঠাণ্ডা সুন্দৰকৈ দিছে। এইটো হ'ল আল্লাহৰ ৰহমত। যিয়েই নহওক আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব, আমিও দোৱা কৰিম। খুদা হাফিজ।